হোজাইত গাড়ী চোৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান চুৰি গাড়ীসহ ৩টা গ্ৰেপ্তাৰ চালকক নিচাজাতীয় দ্ৰব্য খুৱাই গাড়ী লুট কৰা চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এক সফল অভিযান হোজাই জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰায়ে দায়িত্ব গ্ৰহণ কৰি আৰম্ভ কৰিছে গাড়ী চোৰ চক্ৰৰ উৎখাত কৰিবলৈ ব্লুপ্ৰিণ্ট উল্লেখযোগ্য যে ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ লালমাটিৰ পৰা AS01 JC 7797 নম্বৰৰ এল্টো গাড়ী এখন ৫,০০০ টকাত ভাড়া কৰি হোজাইলৈ আহিছিল আব্দুল কালাম আৰু আব্দুল লতিফ পিছত সেই নিশাই গাড়ী চোৰ চক্ৰটোৱে হোজাই জিলাৰ চৌধুৰী বজাৰ এলেকাত চালকক নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি চৌধুৰী বজাৰ পোৱাৰ আগতে পথৰ কাষত পেলাই থৈ গাড়ীখন লৈ উধাও হয় পাছত ৰাইজৰ সহযোগত মুৰাজ্জাৰ আৰক্ষীয়ে ২ অক্টোবৰক চালকক কৰিছিল উদ্ধাৰ চালকজন উদ্ধাৰৰ পিছত সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰায়ে গুৰুত্ব সহকাৰে লৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাত গাড়ী চোৰ কেইটাই গাড়ীখন যমুনামুখৰ এজন মানুহৰ ওচৰত বিক্ৰী কৰিছিল বুলি আহিছিল পোহৰলৈ সেইমতে মুৰ্জাৰ থানাত এক গোচৰ ৰুজু কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীৰ নেতৃত্বত আৰক্ষীয়ে তদন্ত চলাই গাড়ীখন ভাড়াত অনা ২ গাড়ী চোৰ ক্ৰমে আব্দুল কালাম আৰু আব্দুল লতিফক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা চলোৱাত তেওঁলোকে দিয়া ভাষ্যৰ ভিত্তিত গাড়ীখন ক্ৰয় কৰা ৰহমত আলীকো গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাড়ী কিমান গাড়ী গুৱাহাটীৰ পৰা ভাড়া আনিছে আপোনাক যে গাড়ীত বহি আহিব লাগে বুলি যে সেইকাৰণে আপোনাক কিমান দিব বুলি কৈছিলে নাই আমি ৮,৫০০ টাকা আমাকে দিছে আৰু কিমান টকা বিক্ৰী কৰিছে কি কৰিছে এইটো পইচা কোনে দিছে আপোনাক ইয়ে দিছে কি হৈছে আপোনাৰ কওকচোন কেনেকৈ হ'ল ঘটনাটো নামবিলাক সুধিলোঁ এই গাড়ী এখন আনিছিলোঁ আনি ইয়াত চলাই দিছিলোঁ এইজনে আকৌ বেলেগক দিছে গাড়ী ক'ৰ পৰা আনিছিলে গুৱাহাটী ভাড়াত আনিছিলে হয় তাৰপিছত ড্ৰাইভাৰক নামাই দি এইজনক চলাইছে কেনেকৈ নমাই দিলে মানে আপুনি নিচা খুৱাই মোহন দাস তেখেতৰ ঘৰ হ'ল বালিসত্ৰ কয়াগুচি কামৰূপ তেখেতে এখন কমপ্লেইন এখন দিছে যে আপোনাৰ ৩০ তাৰিখে তেখেতক লালমাটি গুৱাহাটীৰ পৰা মানুহকেইজনে 5,000ত ভাড়া এটা লৈ তেখেতক লৈ আহিছিলে কিন্তু যেতিয়া মানুহজনক লৈ আহিলে তেখেতক ৩০ তাৰিখে লৈ আহিলে আমাৰ চৌধুৰী বজাৰ আউটপোষ্ট আণ্ডাৰ হয় তাতে তেখেতে পানীজাতীয় বস্তু খুৱাই নিচাজাতীয় বস্তু খুৱাই তেখেতক চেঞ্চলেছ কৰিলে আৰু চেঞ্চলেছ কৰি তেখেতৰ গাড়ীখন লৈ গ'ল মানুহজনক পেলাই থৈ তাৰপিছত আমি ইনকুৱাৰী কৰি অচি মুৰাজহাৰে ইনকুৱাৰী কৰি ছাছপেক্টেড মানুহ এজন কমপ্লেইনটো যেতিয়া ইণ্টাৰেকশ্যন কৰিলে কমপ্লেইন যেতিয়া আহিলে ইণ্টাৰেকশ্যন কৰি অলপ হেৰি কৰি তেতিয়া অন চ'ৰ্চ বেচিছ তেখেতক আব্দুল লতিফ বুলি মানুহজন ধৰিলে মানুহজনে স্বীকাৰ কৰিলে যে সেই মানুহজনে ভাড়াত লৈ আহিছিলে গাড়ীখন আনি আব্দুল লতিফ আৰু আব্দুল কালাম বুলি মানুহ দুজন ইয়াৰে তেখেতসকলক নিচাজাতীয় বস্তু খুৱাই মানুহজনক পেলাই দিলে যিজন কমপ্লেইনেণ্ট সুৰেন্দ্ৰ মোহন দাস তাৰপিছত সেই ইনকুৱাৰী কৰি আমি পিছত গম পালোঁ যে ইয়াৰে যমুনামুখ এৰিয়াৰ এজন মানুহে এই গাড়ীখন ইহঁতৰ পৰা লৈ লৈছিলে লৈ সেই মানুহজনৰ নাম হ'ল আপোনাৰ ৰহমত আলী যমুনামুখৰ তেখেতক আমি ধৰিলোঁ তিনিজন মানুহ আব্দুল লতিফ আব্দুল কালাম আৰু ৰহমত আমি অলৰেডি এপ্ৰিহেণ্ড কৰিলোঁ তাৰপিছত আমি যিজন মানুহে ৰহমত আলীয়ে বেলেগ এজন মানুহক চেল কৰিছিলে আমি গাড়ীখন অলৰেডি ৰিকভাৰ কৰিলোঁ গাড়ীখনৰ নাম্বাৰ হ'ল AS01 JC 7797 এল্টো গাড়ী হয় এইখন আমি অলৰেডি ৰিকভাৰী কৰি ল'লোঁ জমিৰ উদ্দিন তালুকদাৰৰ ৰিপৰ্ট টাইম নিউজ